সকলোলৈকে সুপ্ৰভাত। আজিৰ দিনটো ৰাশিফল। আজি ইংৰাজী 18 ফেব্ৰুৱাৰী 2020 চন, 5 ফাগুন, মংগলবাৰ। তিথি কৃষ্ণা দশমী, নক্ষত্ৰ জেঠা, যোগ হৰ্ষণ, কৰণ বনিজ, জন্মত বৃশ্চিক ৰাশি। আপোনালোকে দৈনিক ৰাশিফলসমূহ নিয়মীয়াকৈ পাবলৈ আজি পেজটো লাইক আৰু শ্বেয়াৰ কৰক। জ্যোতিষী অৰুণ চন্দ্ৰ বৰাৰ লগত যিকোনো সমস্যাৰ বাবে যোগাযোগ কৰিব পাৰিব। মেঘ ৰাশি। মাংগলিক কামত অৰ্থ ব্যয়, শত্ৰু বৃদ্ধি, সন্তানৰ বাবে চিন্তা, মানসিক অশান্তি, ব্যৱসায়ত ভাল নহয়, যাত্ৰা পথত কষ্ট পাব পাৰে, ভ্ৰমণত বাধা, বন্ধুৰ পৰা সহায় পাব, পঢ়া শুনাত আগ্ৰহ। বৃষ ৰাশি। পেটৰ সমস্যা থাকিব পাৰে, প্ৰেমত অশান্তি, ভাতৃৰ লগত বিবাদ, প্ৰেমত ভুল বুজাবুজি, কৰ্মস্থানত বাধা আহিব পাৰে। ছাত্ৰছে পঢ়াত চেষ্টা ৰাখিব লাগিব, খেলত সুনাম। মিথুন ৰাশি। আত্মীয়ৰ পৰা সহায় পাব পাৰে, মন অস্থিৰ থাকিব, সাংবাদিকসকলৰ বাবে দিনটো শুভ। যৌথ ব্যৱসায়ত লোকচান, গৃহত আনন্দ, পুৱাৰ আগত শুভ সংবাদ লাভ, পঢ়াত মধ্যম। ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মন দিব লাগিব। কৰ্কট ৰাশি। কৰ্মত জটিলতা, চাকৰিত পদোন্নতিত বাধা, গোপন প্ৰেমত অপযশ পাব পাৰে, যিকোনো ব্যাধিয়ে আপোনাৰ শৰীৰ ক্ষতি কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সিংহ ৰাশি। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে, বহুদিনীয়া আশা পূৰণ হ'ব, আৰ্থিক দিশত শুভ। শৰীৰৰ প্ৰতি নজৰ ৰাখক, ব্যৱসায়ত লাভজনক, সন্তানৰ চাকৰি যোগাযোগ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত শুভ দেখা যায়। কন্যা ৰাশি। ব্যৱসায়ত লাভ দেখা যায়, বৃত্তজনিত আক্ৰান্ত হ'ব পাৰে, আৰ্থিক দিশত উন্নতি যদিও গোপন শত্ৰুৱে ক্ষতি কৰিব পাৰে। সন্তানৰ পৰা আনন্দ পাব, প্ৰেমত সফল হ'ব, পঢ়াত জটিলতা থাকিব। তুলা ৰাশি। প্ৰেমত আনন্দ, পিতৃৰ বাবে চিন্তা থাকিব, অনাহকত ব্যয়, ব্যৱসায়ত ভালদৰে মন দিব, পিতৃৰ শৰীৰৰ প্ৰতি চকু দিব লাগিব। কৰ্মত জটিলতা, প্ৰেমত মধ্যম, পঢ়াত আগ্ৰহ। বৃশ্চিক ৰাশি। পাৰিবাৰিক সম্পত্তিৰ বাবে অশান্তি, পেটৰ সমস্যাই দেখা দিব, বহুদিনীয়া আশা পূৰণ হ'ব, মানসিক অৱসাদ, ব্যৱসায়ত ইমান ভাল নহয়, প্ৰেমত শুভ। মাতৃ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব, পঢ়াত আগ্ৰহ বাঢ়িব। ধনু ৰাশি। কৰ্মস্থানত নিজকে সংযত ৰাখিব লাগিব, গৃহত অশান্তি, সন্তানৰ বাবে প্ৰেমত ভালেই, পঢ়াত চেষ্টা ৰাখিব। মকৰ ৰাশি। শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে, নিজৰ ভুল সিদ্ধান্তৰ বাবে বিপদে দেখা দিব পাৰে। কৰ্মস্থানত অযথা খৰচ, সন্তানৰ বাবে চিন্তা থাকিব, বিবাহৰ প্ৰস্তাৱ, পঢ়াত শুনান মধ্যম। কুম্ভ ৰাশি। সন্মান হানি, মানসিক হতাশা বৃদ্ধি, ব্যৱসায়ত বাণিজ্যত লোকচান হ'ব পাৰে, গৃহত অশান্তি থাকিব, পেটৰ সমস্যাই দেখা দিব পাৰে, পুত্ৰৰ কাৰণে সুসংবাদ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত ভালেই। মীন ৰাশি। জলপথত বিপদ হ'ব পাৰে, হঠাৎ ধন প্ৰাপ্তি, ব্যৱসায়ত উন্নতি, প্ৰেমত অশান্তি হ'ব পাৰে, পুৰণা ৰোগ উপশম, গৃহত অশান্তি, পঢ়াত আগ্ৰহ।